শিৱসাগৰৰ শিৱদৌলৰ ফ্ৰণ্টত আছোঁ। এইফালে আহি আছোঁ আমি শিৱসাগৰৰ পুখুৰী পাৰে আছোঁ আজি। এই বাওঁফালে আছে শিৱসাগৰ কোৰ্টখন। আমি আহি আছোঁ শিৱসাগৰৰ শিৱদৌলৰ পুখুৰী পাৰে। ইমান ধুনীয়া লাগে নহয়, আহি ইমান ভাল লাগে, মনটো পূৰা ফ্ৰেছ হৈ যায় শিৱসাগৰৰ পুখুৰী পাৰে ফুৰিবলৈ পালে। এয়া হৈছে দেৱী দৌল, তাৰ কিনাৰতে আছে শিৱদৌল আৰু তাৰ কিনাৰতে লাগি আছে বিষ্ণুদৌল। এই বাওঁফালে আছে শিৱসাগৰ গাৰ্লছ কলেজ। সৌৱা গাৰ্লছ কলেজৰ গেটখন। আমি গোটেইকেইটা আহি পূৰা পেট পূজা কৰি আছোঁ, পূৰা খাই লৈছোঁ। হেৰি খামগৈ ৰোল খামগৈ মোলে কি খাবা? ভণ্টিৰ পৰীক্ষা পেপাৰ ছাবমিট কৰি আহি আমি তিনিজনী আৰু এটা ভাইটিৰ লগত পূৰা আহি পুখুৰী পাৰত পূৰা খাই আছোঁ। হ'ব শান্তিও দিছোঁ এতিয়া আমি আহি আছোঁ ঘৰলৈ। হেই এভৰিৱান, কি খবৰ? ৱেলকাম বেক মাই চেনেল জোনটি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ নিশ্চয় সকলোৰে ভাল। মই আহিছিলোঁ ঘৰলৈ, ঘৰত খুৰা এজনৰ শ্ৰাদ্ধ আছিল, শ্ৰাদ্ধৰ কাৰণে আৰু অলপমান ক'বলৈ যোৱা ফুৰিবলৈ যোৱা ভিডিঅ' আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ নিশ্চয় সকামৰ মই কিছুমান মুহূৰ্ত আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ ভাল পাব আৰু আমি আমাৰ কেনেদৰে সকাম পাতে তাৰে অকণমান দেখুৱাবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিছোঁ। নাকত থাকিব আমাৰ পুৰণা ঘৰ, আমি এইখন ঘৰতে বহুত বছৰ পাৰ কৰিছিলোঁ আৰু এই পুৰণা ঘৰতে আলহীৰ কাৰণে খোৱা যোগাৰ কৰিছোঁ, চাহ জলপান হাতত যোগাৰ কৰিছোঁ। এয়া আমাৰ একেবাৰে সৰু খুৰী, একদম ফ্ৰেণ্ড টাইপৰ খুৰীয়ে মাজে সময়ে অলপ জমনি দি থাকে আৰু বহুত ভাল লাগে। ফ্ৰেণ্ড টাইপৰ সকলো খুৰী আমি আগতে শ্বেয়াৰ কৰোঁ, সকলো লগত ফ্ৰী হয়, ভাল লাগে বহুত। এয়া আমাৰ গাঁৱৰ মানুহবিলাকে সকলোৱে মিলি চাহ যোগাৰ কৰি আছে, চাহ ভকতক আলহীক দিবৰ বাবে। এয়া হৈছে মা আৰু বনাবলগীয়া হৈছে মাংস, প্ৰায় খানা খাব হৈ গ'ল। হাতে খাই তেলি বহুত ভাল পায়, এই বনাই আছোঁ। ভণ্টিয়ে লুকাইছে।
যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় যে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ এয়া আমি যোৱা ভিডিঅ' আশা কৰোঁ মোৰ ভিডিঅ' চাই সকলোৱে ভাল পাব